নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল বেনিফিচিয়াৰী মোক কমেণ্ট কৰি জনাইছিলে বা কিছুমান মানুহে মোক কৈ আছিলে মোৰ ভিডিঅ'ৰ কমেণ্ট কৰি জনাইছিলে যে অৰুণোদয় কেতিয়া আৰম্ভ হ'ব বা অৰুণোদয় ফৰ্মটো আমি কেনেকৈ পাম, কেতিয়াৰ পৰা আৰম্ভ হ'ব। তো সেইসকলৰ বাবে কিন্তু এতিয়া বিশেষ এটা ডাঙৰ খবৰ। আমাৰ কিন্তু অসম চৰকাৰৰ জৰিয়তে কিন্তু এইটো লিখা আছে, চাওক, ভাৰতীয় জনতা পাৰ্টি আমাৰ বিজেপি চৰকাৰৰ অধীনত এতিয়া কিন্তু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ আপোনাৰ অৰুণোদয় দিয়া হ'ব। এই দিয়াৰ কাৰণে এটা পদক্ষেপ লৈছে চৰকাৰে আৰু সেইসকলৰ বাবে এই ফৰ্ম এখন দিছে। ফৰ্মখন মোৰ হাতত আহি পৰিছে আৰু মই অহাৰ লগে লগে মই ভাবিলোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰোঁ যে কেনেকৈ আপোনালোকে এইখন ফিল আপ কৰিব বা আপোনালোকে পাইছেনে নাই। যদি পোৱা নাই তেনেহ'লে এই ফৰ্মখন কেনেকৈ আপোনালোকে পাব গোটেই সবিশেষ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। আপোনালোকে বলক মোৰ ভিডিঅ'ত স্কিপ নকৰিব, কাৰণ মই গোটেই আপোনালোকক এই ভিডিঅ'ত জনাই দিম। আৰু এটা ফৰ্ম আছে, অকল আপোনাৰ এইটো ফৰ্ম নহয়, আৰু এখন ফৰ্ম কিন্তু আমাৰ চৰকাৰৰ জৰিয়তে দিছে। সেই ফৰ্মখন আপুনি কেনেকৈ ল'ব বা কাৰ পৰা ল'ব গোটেই আপোনাক এই ডিটেইলছখিনি জনাই দিম। তো চব এখন ফৰ্ম আছে, এইখন আপোনালোকৰ গাঁও পঞ্চায়তৰ পৰা দিছে বা মেম্বাৰসকলক বা যিসকল ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকল আছে, কৰ্মীসকল আছে, সেই কৰ্মীসকলৰ হাতত কিন্তু এই লিডাৰসকলৰ হাতত কিন্তু দিছে। আপোনালোকে নিজৰ গাঁৱৰ যিসকল বিজেপি লিডাৰ বা আপোনালোকৰ গাঁৱৰ মেম্বাৰৰ লগত এবাৰ আলোচনা কৰক যে অৰুণোদয় ফৰ্মখন আহিছে নাই, কাৰণ আমাৰ অসমৰ সকলো গাঁৱে ভূঞে মানে এই ফৰ্মখন কিন্তু এতিয়া বিতৰণ কৰা হৈছে। আপুনি অতি সোনকালে যদি পোৱা নাই, যাওক গৈ আপুনি ফৰ্মখন লওক। যদি আপোনাৰ এই ফৰ্মখন লাগে তেনেহ'লে মই আপোনাক দিব পাৰিম, মোৰ ডিছক্ৰিপশ্যন বক্সত থাকিব, আপুনি এইটো লৈ ল'ব। লোৱাৰ পাছত আপোনালোকে এই ফৰ্মখন ছাবমিট আপোনালোকে ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব। তো এই ফৰ্মখন এইখন এখন ফৰ্ম আৰু এখন ফৰ্ম আছে, আপোনালোক দেখাই লৈছোঁ, চাওক, আৰু এখন ফৰ্ম আছে ইয়াত মই আপোনালোক দেখাব লৈছোঁ। এইটো আৰু এখন ফৰ্ম আছে, ইয়াত কি লিখা আছে চাওক। প্ৰথম লিখা আছে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ অৰ্থ সামাজিক জৰীপ 2 বুলি লিখা আছে। প্ৰপত্ৰ 2 প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, এইটো লিখা আছে। আপুনি জানেনে এইটো আপোনাৰ ৰেচন কাৰ্ডখন আপোনাৰ পৰিয়াল এটা এক অবৈধ সুৰক্ষা কৱচ। তো আপোনালোকে এইখিনি গোটেই পঢ়ি ল'ব। এইটো হ'ল ইঞ্চুৰেঞ্চৰ কাৰণে দিছে, ঘৰৰ যিজন আপোনালোকৰ ঘৰৰ উপাৰ্জনকাৰী সেইজনৰ কাৰণে এইটো ফৰ্মখন দিছে। তো এই ফৰ্মত চাওক, এইখন আপোনালোকে কেনেকৈ কি লিখিব লাগিব। এই ফৰ্মত প্ৰথম আপোনালোকে নিজৰ অসমীয়াত আপোনালোকে নিজৰ ইয়াত যিজন উপাৰ্জনকাৰী তেওঁৰ আপোনালোকে নামটো দিব। তেওঁৰ নামটো দিয়াৰ পাছত ইয়াত চাওক, ইয়াত নামটো দিব আৰু ইয়াত বয়সটো আপোনালোকে ভোটাৰ কাৰ্ডৰ মতে দিব আৰু ইয়াত গাঁৱটো আপোনালোকৰ যেনেকৈ ভোটাৰ কাৰ্ডত বা আধাৰ কাৰ্ডত আছে তেনেকৈ দিব। ইয়াত ডাকটো আপোনালোকৰ পোষ্ট অফিচটোৰ নামটো দিব, পিনক'ডটো ইয়াত দিব। ইয়াত বিধানসভা সমষ্টি আপুনি কোনটো সমষ্টিৰ পৰা আপুনি ভোট দিয়ে, কোনটো সমষ্টিত পৰে আপুনি সেইটো সমষ্টিটো দিব। দিয়াৰ পাছত আপোনালোকে ইয়াত ভোট কেন্দ্ৰৰ নাম আৰু নম্বৰ, ইয়ানি কি আপোনালোকে যে ভোটৰ কাৰ্ডৰ পিছফালে লিখা থাকে আপোনালোকৰ ভোটৰ কাৰ্ডৰ যিটো কোনটো কেন্দ্ৰত আপুনি ভোট দিয়ে সেই কেন্দ্ৰৰ নম্বৰ আৰু কেন্দ্ৰৰ নামটো দিব আৰু আপোনাৰ ভোটৰ নম্বৰটো ইয়াত দিব। আৰু ইয়াত লিখা আছে বেংক একাউণ্ট, যাৰ নামত কৰিব তেওঁৰ বেংক একাউণ্ট নম্বৰটো দিব, IFSC কোড ইয়াত দিব আৰু ইয়াত তেওঁৰ ফোন নম্বৰটো দিব। ফোন নম্বৰ দিয়াৰ পাছত ইয়াত তেওঁৰ এটা ছিগনেচাৰ মাৰি এই ফৰ্মখন কিন্তু হৈ যাব। সেই ফৰ্মখন কিন্তু আপোনালোকে জমা দিব পাৰিব। এইটো হ'ল এই ফৰ্মৰ যিটো ইঞ্চুৰেঞ্চ ফৰ্ম। একচুৱেলি মানুহে ভাবিব যে যিজনে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিব তেওঁ এইটো ফৰ্মটো ফিল আপ কৰিব লাগিব নেকি, কিন্তু আচলতে তেনেকৈ নহয়। এইখন হ'ল ঘৰৰ যিজন মেইন উপাৰ্জনকাৰী, যিজনে কাম কৰি আপোনালোকক কিবা কৰে, সেইজনৰ বাবে এই ফৰ্মটো। আৰু যিজনৰ নামত আপুনি অৰুণোদয় কৰিব এই ফৰ্মটো হ'ল সেইটো কি কৰিব, আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো ইয়াত প্ৰথম দিব। মই দেখাইছোঁ চাওক, ৰেচন কাৰ্ড নম্বৰটো আপোনালোকে ইয়াত দি দিব। আপোনালোকৰ ৰেচন কাৰ্ডত লিখা আছে ৰেচন কাৰ্ডত থকা পৰিয়ালৰ মুৰব্বীৰ নাম, ইয়ানি কি আপোনালোকে যাৰ নামত ৰেচন কাৰ্ডখন আছে তেওঁৰ নামটো ইয়াত দিব। আৰু ইয়াত লিখা আছে ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে জানে চাগে, ৰেচন কাৰ্ডৰ পৰা ওলাই ল'ব দিব। আৰু পৰিয়ালটোৰ যিগৰাকী মহিলা সদস্য নামত অৰুণোদয়ৰ বাবে আবেদন কৰা হ'ব তেখেতৰ নাম, এইটো লিখা আছে। তেখেতৰ মানে এনেকৈ হ'ব পাৰে যে আপোনাৰ ৰেচন কাৰ্ডটোৰ নাম আছে আপোনাৰ ৱাইফৰ নামত, কিন্তু আপুনি আপোনাৰ যেনেকৈ আপোনাৰ মাৰ নামত আছে, আপোনাৰ ৱাইফৰ নামত কৰিব বিচাৰে। ৰেচন কাৰ্ডখন নাম আছে আপোনাৰ মাকৰ, কিন্তু আপুনি অৰুণোদয়খন কৰিব বিচাৰিছে আপোনাৰ ৱাইফৰ নামত, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ৱাইফৰ নাম ইয়াত দিব আৰু গাঁও ইয়াত দিব। আৰু যদি আপোনাৰ ৱাইফৰ নহয় মাকৰ নামেই দিব লাগে, যাৰ নামত ৰেচন কাৰ্ড আছে তেওঁৰ নামতে কৰিব লাগে,
তেনেহ'লে কিন্তু আপোনালোকে ইয়াত তেওঁৰে নাম দিব লাগিব যিজনৰ নাম ৰেচন কাৰ্ড আছে আৰু ইয়াত সেম আকৌ গাঁৱৰ নামটো দিব ইয়াত ডাকঘৰটো আপোনালোকে পোষ্ট অফিচত দিব পিনক'ডটো আপোনালোকে ফিল কৰিব ইয়াত ভোটৰ নাম আৰু নম্বৰ আপোনালোকৰ GSP নম্বৰটো আৰু আপোনালোকৰ যিটো ইপিক নম্বৰটো সেই ইপিক নম্বৰটো দিব আৰু নামটো যেনেকৈ আছে তেনেকৈ দিব ইয়াত বিধানসভা সমষ্টিটো দি ল'ব মোবাইল নম্বৰটো দিব দিয়াৰ পাছত ইয়াত আপোনালোকৰ যিজনৰ নামত দিব তেওঁৰ এটা ছিগনেচাৰ ইয়াত কৰিব লাগিব কৰাৰ পাছত কিন্তু আপুনি ফিল আপ কৰি এইখন কিন্তু আপোনালোকৰ যিজনে আপোনাক ফৰ্মখন দিছিলে বা যিজনৰ পৰা আপুনি ফৰ্মখন ল'ব তেওঁকে এই ফৰ্মখন আকৌ আপুনি জমা দিব লাগিব তো বন্ধুসকল অৰুণোদয়ৰ এতিয়ালৈকে ইমানে আমাৰ ফৰ্ম দিয়া হৈছে বা এনেকৈ ফৰ্মে আমাক এতিয়া দিছে আৰু ফৰ্ম আপোনালোককো চাগে তেনেকৈ দি আছে গাঁৱে দি আছে কাৰণ আমি জনামতে আমাৰ গোটেই গাঁৱে এতিয়া ফৰ্ম বিতৰণি মানে শেষ পৰ্যায়ে আহি গ'ল গোটেই দিয়ে আছে আপোনালোকে যদি পোৱা নাই অতি সোনকালে গৈ নিজৰ পঞ্চায়তত বা নিজৰ ৱাৰ্ড মেম্বাৰৰ লগত আলোচনা কৰি কথাটো আপোনালোকে ফৰ্মখন লৈ জমা দিয়ক আপোনালোকে কিন্তু অৰুণোদয় পাব আৰু নেক্সট ভিডিঅ'ত মই আপোনালোক জনাম যে এই ফৰ্মখন দিয়াৰ পাছত বেলেগ আৰু এখন ফৰ্ম আহিব নেকি কাৰণ আপোনালোকে কুৱেশ্যন থাকিব পাৰে যে এই ফৰ্মখনততো কোনো ধৰণৰ একাউণ্ট নম্বৰ দিয়া নাই তো একাউণ্ট নম্বৰ নিদিলে কেনেকৈ হ'ব তো সেইটো পৰ্যায়টো নেক্সট পৰ্যায়ত তেওঁলোকে চাগে আপোনালোকৰ নামত আৰু এখন ফৰ্ম দিব পাৰে এইখন ফিল আপ কৰি দিয়াৰ পাছত য'ত আপোনালোকৰ একাউণ্ট নম্বৰ গোটেই ডিটেইলছ বেংক ডিটেইলছ থাকিব পাৰে তো বন্ধুসকল আজি ভিডিঅ' ইমানতে শেষ কৰিব বিচাৰিছোঁ আৰু আপোনালোকক জনাব বিচাৰোঁ যদি মোৰ চেনেল নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব তেনেকৈ আৰু ভাল ভিডিঅ' পাবৰ কাৰণে আৰু যদি কোনোবাৰ কুৱেশ্যন হৈ আছে কিবা মনত বা কোনোবা এটা সন্দেহ আছে কেনেকৈ কি এইটো জানিবৰ কাৰণে বা অৰুণোদয়ৰ বিষয়ে কিবা জানিবৰ কাৰণে হ'লে মই যিমান জানিম আপোনালোকক কৈ দিম গতিকে আপোনালোকে যদি মোক কিবা কুৱেৰিজ থাকে বা কিবা কুৱেশ্যন আপোনাৰ মনত থাকে তেনেহ'লে আপুনি প্লিজ মোক কমেণ্ট কৰি জনাব মই আপোনালোকক সেই বিষয়ে জনাব চেষ্টা কৰিম তো ধন্যবাদ বন্ধুসকল আজি ভিডিঅ' ইমানতে শেষ কৰিছোঁ